নমস্কাৰ আজি মই ক্লাস 11 আৰু 12 এটা গুৰুত্বপূৰ্ণ টপিক ডিফাৰেন্সিয়েশনৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে আমি জানিব লাগিব হোৱাট ইজ ডিফাৰেন্সিয়েশন ডিফাৰেন্সিয়েশন মানে কি মন দিবা যদি এটা ফাংচন fx ৰ x টো যদি মই চেঞ্জ কৰি থাকো x টো চেঞ্জ কৰিলে ফাংচন টু কি চেঞ্জ হ'ব তাৰ ৰেট কৰিৱা যেটো প্ৰসেস সেই প্ৰসেস টু কে কয় ডিফাৰেন্সিয়েশন মই কি কলো এটা ফাংচন fx ৰ x টো চেঞ্জ কৰিলে fx টো কি চেঞ্জ হ'ব তাৰ ৰেট কৰিৱা যেটো প্ৰসেস সেই প্ৰসেস টু কে কব ডিফাৰেন্সিয়েশন মই ফৰ্মালি ক'বলৈ গলে differentiation is the process to find the rate of change of fx with respect to x. আৰু এটা কথা তোমালোকে ভুল নকৰিবা differentiation and derivative একে নহয় কিন্তু এটা বস্তু differentiation হৈছে এটা process আৰু derivative হৈছে differentiation কৰাৰ পিছত যেটো ভ্যালু পাম সেই ভ্যালুটো কয় ডেরিভেটিভ হল এটা মই এই ডিফাৰেন্সিয়েশনটো মই ম্যাথমেটিক্যালি কেনেকে এক্সপ্ৰেস কৰে সেইটো বস্তু মই দেখাব লৈছো মই ধৰিছো y = fx এটা ফাংচন y = fx মই ফাংচনটো fx টো কিবা এটা মই চেঞ্জ কৰিছো চেঞ্জ কৰনি কিবা এটা আমি তাৰ এড কৰিব পাৰো বা সাবট্ৰেক্ট কৰিব পাৰো মানে ইনক্ৰিজ কৰিব পাৰো বা ডিক্ৰিজ কৰিব পাৰো মই তাৰ লগত ইনক্ৰিজ কৰিছো del x কিবা এটা বহাইছো ফাংচন x টো যদি x টো চেঞ্জ কৰো x টো চেঞ্জ কৰিলে কি হ'ব y টো চেঞ্জ হ'ব তো y টো মই কেনেকৈ লিখিছো y + del y আমি কি পালো এতিয়া y plus del y equal to f of x plus del x. মই এতিয়া যদি y চেঞ্জ হোৱা যেটো ৰেট টু লিয়াও with respect to x তেতিয়া কি হয় মন কৰিবা তেতিয়া কি হ'ব f of x plus del x minus fx to চেঞ্জ হৈছে with respect to কি হয় x. That means f of x plus del x. That means x cancel. Or f of x plus del x means y plus del y. Minus fx means y will divided by del x. আমি ইয়াত কি পালো del y by del x. মানে আমি এটা ইয়াৰ পৰা কি পালো দিয়া আমি পাই গলো কে del y by del x equal to f of x plus del x minus fx divided by del x this is আমি এটা পাবো নেক্সট আবা যদি if যদি মই যেটো del x মানে যেটো মই চেঞ্জ কৰিছো x টো যে চেঞ্জ কৰিছো যদি মই x চেঞ্জ কৰাটো একদম নেগলিজিবল স্মল কোয়ান্টিটি লস নেগলিজিবল বাট টেন্ডস টু 0 ইকুয়াল টু 0 নহয় মানে চেঞ্জ হৈছে খালি স্লাইটলি কিবা এটা চেঞ্জ হৈছে তেতিয়া তাক মই কি লিখিব লিমিট del x tends to 0 মানে কি হল del x to negligible change hoise limit del x tends to 0 del y by del x equal to limit del x tends to 0 f of x plus del x minus fx divided by fx next আহিব যদি if যদি a limit to exist হয় okay if del x limit del x tends to 0 f of x plus del x minus fx divided by del x a limit to যদি exist হয়
exist হলে মই এই পাৰ্টটোক মই লিখিব পাৰিম dy by dx equal to limit del x tends to 0 f of x plus del x minus fx divided by del x আৰু এইটোৱে হৈছে differentiation जो এইটো কয় differentiation আৰু ইয়াৰ এই ফৰ্মুলাটো আমি কৰাৰ পিছত যেটো ভ্যালু পাম সেই ভ্যালুটোকে কয় ডেৰিভেটিভ আমি কি বুলি কম এ dy by dx এইটো হৈছে আমি যেটো প্ৰসেস কৰিছো সেই প্ৰসেসটো হৈছে ডিফাৰেন্সিয়েচন আৰু যেটো ভ্যালু পাম আফটাৰ ডিফাৰেন্সিয়েচন যেটো ভ্যালু পাম সেই ভ্যালুটোক কব ডেৰিভেটিভ নেক্সট মই আৰু ইয়াৰ বিষয়ে আৰু অলপ ডিসকাস কৰিম